নমস্কাৰ মোৰ চেনেললৈ স্বাগতম জনাইছো। আজি মসুৰ দাইল আৰু চুকা টেঙা শাকৰ সৈতে মাছৰ জোল বনাবলৈ লৈছো। ভাবিলো আপোনালোককো এবাৰ দেখাও। এটো মাছখিনি ভালকৈ ধুই ললো। ধুই মেলি ইয়াত মই অলপমান হালধি আৰু অলপমান নিমখ সানি লম। এয়া কেৰাহী গৰম হৈ আছে, ইয়াত অলপমান তেল দিম। ইয়াত মাছখিনি দিম এতিয়া। এয়া এপিচ এপিচকৈ মাছখিনি লাহেকৈ দিম। এবাৰ লৰাই দিম। মাছ অলৰেডি ফ্ৰাই হৈ গৈছে। প্লেট এখনত লাহেকৈ উঠাই লম। এতিয়া মাছ ফ্ৰাই কৰা তেলখিনিতে কেইটামান পাঁচফোৰণ দিছো আৰু কেইটামান জিৰা দিম। এয়া জিৰা দিয়া হৈছে। ইয়াত এতিয়া অলপমান হালধি দিম। হালধি দি দালিখিনি এয়া দি দিছো দাইলখিনি। লগত কেইটামান কেঁচা মটৰ দিছো। এতিয়া লৰাই দিম। অলপমান নিমখ দিলো। এতিয়া ঢাকনাখন মাৰি 10 মিনিট মান ৰাখি দিম। এয়া 10 মিনিট মান ৰখাৰ পাছত আকৌ এবাৰ লৰাই দিম। ইয়াত মই চুকা টেঙা শাকখিনি দি দিম। আমি এইফালে এটো চুকা টেঙা শাক বুলিয়ে কওঁ। এতিয়া শাকখিনি দিয়াৰ পাছত 5 মিনিট মান ৰাখি দিম। এয়া 5 মিনিট মানৰ পাছত ইয়াত মই অলপমান পানী দিম, গৰম পানী। এয়া গৰম পানী অলপমান দি মাছখিনি দি দিম আৰু 10 মিনিট মান ৰাখি দিম। এয়া 10 মিনিট মান ৰখাৰ পিছত মোৰ এয়া মাছৰ ৰেচিপি হৈ গৈছে। এয়া এতিয়া মই অলপমান ধনিয়া পাত দি দিম। দি পিনি ঢাকনাখন আৰু 5 মিনিট মান মাৰি ৰাখি দিম। এয়া এতিয়া মোৰ এই মাছৰ ৰেচিপি অলৰেডি হৈ গৈছে। আপোনালোকে যদি মোৰ এই মাছৰ ৰেচিপিটো ভাল পাইছে তেতিয়াহলে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব, লগতে লাইক কৰি দিব।